জাতি মাটি ভেটি ৰক্ষাৰ সংকল্পৰে অহা বিজেপি চৰকাৰে অসমৰ জনগণক চূড়ান্তভাৱে প্ৰতাৰণা কৰিলে। অসমৰ জনগণৰ চূড়ান্ত বিৰোধিতাৰ পিছতো নাগৰিকত্ব সংশোধনী আইন 2020 অৰ্থাৎ কা অসমৰ জনগণৰ ওপৰত জাপি দিয়া হ'ল। অসম জাতীয় পৰিষদৰ চৰকাৰ অহাৰ পাছত অসমত আমি কা বলবৎ হ'বলৈ নিদিওঁ। অসম চুক্তিৰ মূল আত্মা 6 নং দফা মৰ্মে অসমৰ জনগণক সাংবিধানিক ৰক্ষা কৱচ দিবৰ কাৰণে যি উচ্চস্তৰীয় সমিতি গঠন কৰিছিল, সেই সমিতিৰ প্ৰতিবেদন চৰকাৰে প্ৰায় এবছৰ ধৰি তেওঁলোকে পেলাই ৰাখিল। অসম জাতীয় পৰিষদৰ চৰকাৰ অহাৰ পাছত এই প্ৰতিবেদন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। অবৈধ বিদেশী নাগৰিকৰ সমস্যাটো সমাধানৰ কাৰণে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী এটা অত্যন্ত গুৰুত্বপূৰ্ণ অৱলম্বন আছিল অসমৰ কাৰণে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন ৰাইজে ত্ৰুটিহীন বিদেশীমুক্ত হোৱাটো বিচাৰিছিল। অসম জাতীয় পৰিষদৰ চৰকাৰ অহাৰ পাছত এই বিষয়টোত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ল।